হেৰি মালতী মোৰ এই চাইকেলখনো দেখাত কম নহয় ন আম্বানীৰ হেলিকপ্টাৰখন হয়নে বাই এনেকৈতো আম্বানীৰ পাংখানৰ হেলিকপ্টাৰখন একজন বুলি দুইজন বহিব নোৱাৰি কথা কৈ মালতী কিনকে নকবা তোমাক লৈ আহিবা দিনা মই এখনতো লৈছোঁ কিন্তু ইমান গৰম কি কৰোঁ বহুৱে অলপ এই লাইনটো যি হৈছে 2 মিনিট দি ফেলে 1 ঘণ্টা কাটিব বিল আহিব ইমান হপা লাইন চাই নাই এতে গৰমত থাকিব আহিছে মানুহ বুঢ়াই তাতে বহি আছে আজি 1 মাহে হ'ল টিউশ্যনৰ ছাৰক দেখাই নাই আজি টিউশ্যন আহে নাই একবাৰ ফোনে কৰোঁ ৰ হেল্ল' অঁ ছাৰ কি খবৰ ভালে আছে মালতী আছোঁ ৰ'বা ভালে আজি 1 মাহে হ'ল লোকো মনত পৰা নাই নেকি মোক লোকে হেই কি কথা কোৱা বাপৰে বাপ 1 মাহ ধৰি মই কিনকে আছোঁ মইহে জানো তোমাক লাগি মনত নপৰিব স্কুলো খুলিলা তাকেতো স্কুলো খুলিলা কা টিউশ্যন কোনদিনাৰ পৰা আহিব বহুত দিন দেখাও নাই আপোনাক টিউশ্যন যাম ৰ'বা আহিব নহ'লে এটা কাম কৰক আজি পিছবেলা আহি যাওক হয় নেকি ভাত বেলাই টিউশ্যন মাৰো বুলি মালতী তোমাৰ মুখখন চাবা পাৰিলে হ'ব দে আজিতো নাই ৰবিবাৰে আছিল সেইকাৰণে তাক টিউশ্যন কালিৰ পৰা যোৱা কথা আছিল হ'লেও তুমি কৈছা যিহেতুকে ময়ো খেলব নোৱাৰোঁ না আজি ভাত বেলাই যাই আহিম দে দিয়ক আহিব দে হ'ব দে যাই আহিম টেনশ্যন ল'ব নালাগে ভালকৈ ওলাই মিলি থাকিব ভাল দে মালতী মালতী পানী গিলাচ লৈ আহ গৰমত পিয়া লাগি গৈছে মোৰ মালতী শুনে নাই চাচোন এই কাক বা ফোন কৰি থাকে চুপি চুপি কথাটো মই গুৰুত্বভাৱে ল'ব লাগিব দক হ'ব দক এই বুঢ়াৰ ওপৰত শান্তি নহৈছে কোনোবাই না খং উঠিলে মাষ্টৰৰ লগতে গুচি যাম মই কি মালতী সেই তেতিয়া বাজি মই পানী গিলাচি বিচাৰিছিলো তুমি বাৰীৰ তলত যে কাক ফোন কৰি আছানো নাই ফোন কৰা নাই ফোন কৰা নাই মই দেখা নাই সেই বাৰীৰ তলত ফোন কৰি থাকা তুমি দেখা নাই লিপছ নেকি নাই বাবুহঁতৰ টিউশ্যন মাষ্টৰক ফোন কৰিছিলো টিউশ্যন আহে না নাই মাষ্টৰক ফোন কৰিব একলি বাৰীৰ তলকে যাব পাৰি ঘৰত ফোন কৰিব নোৱাৰি নেকি ঘৰত নেটৱৰ্ক নাপায় সেইকাৰণে ৰাস্তাত তো কৰিব পাৰি বাপা এই গৰমত কিবাকে ভাতকেইটা খালো দে আৰু কি আপা পঢ়িছা পঢ়িছো না দেউতা দেখোন ৰূপাক গ'লে ৰূপা টিউশ্যন ধৰাৰ কাৰণে বিস্কুট লৈ দিছিলো আজি টিউশ্যন আহিলো দে ঠিকে আছে দে আপা তোৰ ৰং কি মানে মোৰ 50 জনৰ ভিতৰত কিন্তু ইবাৰ মোৰ 10,000 নাও ছাৰে সুধিলে বোলে তই কোনটো ছাৰে তাত টিউশ্যন লৈ মই ক'লো নৰেন ছাৰৰ তাতে টিউশ্যন লৈছোঁ তাৰপিছত ছাৰে কৈছি যি তই এটা টিউশ্যন লৈ থাক তোৰ ৰং ইবাৰ 10 হৈছে নে আহবাৰ 50 মই জানো সেইটো মাষ্টৰৰ তাতে টিউশ্যন ল'লি তোৰ ভাল হ'ব বুলি সেইকাৰণে আহবা ক্লাছত তই চবত চাই বেছি পাৰিব 50 হ'ব লাগিব মাষ্টৰক মই কৈ দিম এতিয়া তই ভালকৈ পঢ়াই দে ৰ'বা ভালকৈ পঢ়িবি দে থাক দে মই যাম দে কাম আছে দে মালতীৰ বুঢ়া বা আছে না নাই বুঢ়া থাকিলে অলপ টিউশ্যন কৰাত ভেজালে হয় তথাপিও ময়ো কম নহয় বুঢ়া চুঢ়া মাৰো বুলি প্ৰেম মই কৈছোঁ মালতীক নিয়ে দে মালতী মালতীও নামতেও তাই বাঢ়িয়ে গ'ল নেকি 1 মাহত ছাৰ আহিছি আছা না হ'লে আছো ছাৰ ছাৰ এটা কথা কম ছাৰ আপুনি আহিনে আমাৰ বিচল ল'ব লাগে না আমাৰ বিচল ল'ব লাগে আপা আমি শিক্ষক গেলা না আগে মাতৰে বিচাৰ ল'ম
ডাঙৰ পৰা এটা উত্তৰ কৈছোঁ কোনটোক যে মই দিছিলোঁ মনততো থাকিব লাগে ভাৰত কিমান চনত স্বাধীন হৈছিলে আপা স্যার আপনি এলা কি পুরানি কথা গলা কইছি দেখে য কথা কইছি এলা তিরি মানুষ ধরে এলা কথা কইছি কি কোয়া হয়তো আপা তই ঠিক কথা কৈছা তাকে তই অলপ পুৰণা কথাই যোৱা কথা গুচি গৈছি দে ভাৰত স্বাধীনতা দিন বাদ দি এলা হৈ গৈছি এতিয়া আমি নতুন চেপ্টাৰ আৰম্ভ কৰোঁ আজি আপা তুন্দৰ সৰু এবাৰ বৰ ভেজালে হাগা লাগে মুতা লাগে আহিলোঁ একদিনো ভালকে টিউশ্যন নকৰে সেই টিউশ্যনত বহিলে উঠি যায় হাগা লাগে মুতা লাগে সিনকে টিউশ্যন নহয় তাক আজিৰ পৰা টিউশ্যন কৰিব নালাগে সি তাক টিউশ্যনত বহিব নেদবি এ স্যার তার মস্ত ভেজাল দাও তারে সদায় হাগা লাগা মুতা লাগে মুতটো করো তোক যে মই এটা হোমৱৰ্ক দিছিলোঁ গৰুই ঘাঁহ খাই থকা ছবি এতিয়া আঁকিছা না ছবিটো একশো স্যার এ সব তোক মই গৰুই ঘাঁহ খাই থকা ছবি শিকাই দিছিলোঁ এতে ঘাঁহ ক'ত খা দি গরু খাইছি স্যার গৰু ক'ত গরু খা কিন্তু এতে রাখুন গুছি গেছি এখিনিতে এখানে গরু হাঁকছি এতে স্যার তই এটা কুৱেশ্যনৰ এনচাৰ ক'বা কক স্যার মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল স্যার মোর জন্ম শান্তি মই নাজনো মহাত্মা গান্ধী কিনকে জানিমে সুন্দৰ পঢ়ে লাভ নহয় সিয়াবা এইটো বাদ দিলোঁ আৰু এটা কুৱেশ্যন সুধিম হেৰি লাচিত বৰফুকনৰ বাইদেউৰ নাম কি মই নিজৰ দেউতাৰ নামে নাজনো আৰু লাচিত বৰফুকনৰ দেউতাকৰ নাম কিনকে জানিমে সেই সুন্দৰ কিনকে পঢ়াবা নগৈ মাৰ সদায় অ ছাৰ ছাৰ আহিছোঁ আজি মালতী পিছৰ পৰা মাত দিয়া কাৰণে তোক নামাৰিলোঁ নহ'লে পিঠি বাখৰা কৰি দিলোঁ ভালকে পঢ়িবি ও মা তই কি তেনকে ঠেকনা দিছা যাবি নে ঘৰত না দেউতা মাতিলো অ ছাৰ চাউল চিনি হৈছে না হে মালতী কি কোৱা তুমি চাহ বনালি চেনি নেদিলেও কথা নাই মই মিঠা পাই যাবা এসঙ্গে চলা তিলাচোন ধুই যাম কিহৰ চলা লাগে তোমাক 4 দিনৰ মূৰে মূৰে ধুবাৰ কাৰণে এক পেকেট চাহ পানী এসপ্তাহ নাযায় আৰু কৈছে কাপোৰ ধুবা এনেই পিন্ধিম উল্টা মোকে এইটো 4 দিন ভালকে পিন্ধিম 4 দিন উল্টা মোকে পিন্ধিম থাকাতে জঘন্য হৈছে না কাক ফোন কৰিছা এ নাই এ সঁচাৰ মাতৃক ফোন কৰিছিলোঁ মই শৰ্মাত্ৰীক ফোন কৰা কাক ফোন কৰা মই গম পাইছোঁ বাৰীৰ তলত চুপি চুপি শৰ্মাত্ৰীক ফোন কৰিব লাগে ৰুমত ফোন কৰিব নোৱাৰি নাই নাই ৰুমত নেটৱৰ্ক নাপায় নাই শৰ্মাৰ মাতৃক তোৰ সেইদিনা ফোন কৰা তোৰ নেটৱৰ্ক নাই য'ত নেটৱৰ্ক নাই শৰ্মাত্ৰীক ফোন কৰিছি মাষ্টৰক ফোন কৰিছা তই মইতো ভালকে জানো মই কৈ দিবি মাষ্টৰক কথা বয়া হ'ব বুলি কৈ দিবি তাক হেল্ল' অ ছাৰ ক'ত আছে আপুনি মালতী মই ঘৰতে আছোঁ ৰ'বা কি হ'ল কান্দি যোৱা বোধয়া অ বুঢ়া আপোনাক ফোন কৰি থকা চব গম পাইছে হয় নেকি কি ক আপুনি সোনকালে হিমক লৈ যাওক নহ'লে মই এতিয়া মৰি থাকিম অ মোৰ বেলেগ উপায় নাই মই এতিয়া মৰি থাকিম আপুনি সোনকালে হিমক লৈ যাওক নাই তুমি বুজা নালাগে মই আজি তোমাক ফাইনেল লৈ আহিম তুমি কেৱল ৰেডি হৈ ৰখি থাকা বেয়া এই মালতীক আজি মই আনিবই লাগিব জিংকে কি নহওক নাকৰ পাহি দেখি তোমাৰ পৰিছিলো প্ৰেমতে রামধেনু মুজ দেখি মিসেস হলো তোমারে ও